জনাইছে মুঠৰ এক ব্ৰেকিং নিউজ ৰূপহীহাটৰ অৱানাত পিষ্টল সহ আটক এটা কুখ্যাত ডকাইত ডকাইতিৰ ব্লু প্ৰিণ্ট কৰাৰ সময়তে ৰূপহীহাট আৰক্ষীৰ জালত এটা কুখ্যাত ডকাইত আৰক্ষীয়ে অৱানাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৰাম ভকত নামৰ কুখ্যাত ডকাইতটো ডকাইতিৰ উদ্দেশ্যৰে বিউটিফুল ধাবাত বহি পৰিকল্পনা কৰাৰ সময়তেই পিষ্টল আৰু দুই জাই গুলীসহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে দীৰ্ঘদিন ধৰি ৰূপহীহাট অঞ্চলত ডকাইতিৰ লগতে গৰু চোৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৰাম ভকতে ৰাম ভকতক গ্ৰেপ্তাৰ কৰি ৰূপহীহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৰূপহীহাটৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট তেজস ভাৰত